Hello guys, welcome back to the channel. Ako আপোনালোকৰ জনাব পাই সুখী হৈছো মোৰ আগৰ চেনেলটো আকৌ ৰিকভাৰি হৈছে মানে মোৰ সিমটো হেৰাই গৈছিল পাসপোৰ্টটো পাহৰিলো ইমেইলৰ সো ভিডিও দিব পৰা নাই সকলো এতিয়া আকৌ ভাবিছো ভিডিও দিম এতিয়া দুদিন মান অলপ কোৱালিটিটো বেয়া পাব আপগ্ৰেড কৰি আছো লাহে লাহে সো ভাবিছো আকৌ ভিডিও বনাম বুলি দুই এটা সো মিনি ব্লগ পাবো ইমান লং ভিডিও না পাবো পাৰো চাবো অলপ সকলোৱে সাপোৰ্ট কৰিব আৰু নাই মই এতিয়া বৰ্তমান ঘৰত নাই বাহিৰত আছো কি কাম কৰি আছো হে নাইট ডিউটি কৰি এটা বহি আছো লগৰজন আহিব আহিলে মই এৰিম বাৰু আৰু দেখুৱাই আছো যোৱা টাইমত কোড কৰি আছো কি গাইস এখন মই কাম কৰা স্কুলখন হয় ডাঙৰ ইয়াতে কাম কৰো মই সাইডৰ নামটো ডিউটি পৰা গৈ আছো ৰুমলৈ দেখিছে মোৰ কেমেৰা কোৱালিটি ইমানেই বেয়া যোৱা দুটা ৰাস্তা আছে এটা ইপিনে যাব লাগে আৰু মই পুৰা শৰ্টকাট মাৰি আছো ফাইনেলি ৰুম পাই গলো ৰুমৰ অৱস্থা কি চাব দেখাইছো এজনক পঠাইছো এতিয়া ডিউটি গৈছে টমচম দি মেলি মানে খানা খাই বাচন ধুব নিবিচাৰে সকলোৱে নিজে নিজে পুৰা লেতেৰা কৰি থৈ যাইছো অলপ ৰাতিপুৱাই দম দি দিছো আৰু দেখাই আছো ৰ'ব অৱস্থা আমাৰ এতিয়া চব্জি খাই এনেকাই থৈ গৈছে এতিয়া ধুব লাগিব আৰু দেখাইছো এইবিলাক অৱস্থা কৰি থৈছে কুকাৰ ল'ৰা মানুহ থকা ৰুম আৰু হৈ যায় এইটো এতিয়া এজনে ধুই থৈ গৈছে তাকো চাফাকৈ নাই ধোৱা ডাষ্টবিন নাচাব আৰু বেলেগ বস্তুহে দেখা পোৱা যায় আৰু কি ক'ব তোমাৰ অৱস্থা এতিয়া মই এইখিনি কাপোৰ ধুম চাৰ্জাৰডাল ৰাখি ল'ম চাৰ্জাৰ থাক ইয়াতে এতিয়া মই কাপোৰ চাৰ্ফত দিব লাগে
চাউল লৈ ল'লোঁ এতিয়া চাউলটো ধুই লওঁ নাইট ডিউটি কৰি আহি অকণমান এলাহ লাগে তথাপিও ৰাতি শোৱা হয় বাৰু মই 10টা বজাতে শুই দিওঁ 6টাত উঠোঁ 6টাত উঠি পেলাই অলপমান কাম থাকে স্কুলৰ ৰুমবোৰ খুলিব থাকে বাকী তেনেকুৱা বিশেষ কাম নাই এতিয়ালৈকে বৰ্তমান 3টামান কাম কৰালোঁ প্ৰথম আহিলোঁ তামিলনাডুত কৰিলোঁ 3 মাহ কোনো কোম্পানী কাম তাৰপৰা আহি গ'লোঁ শিৱচন্দ্ৰ বেংগলোৰ আহি তাত ফ্ৰুট কোম্পানীত কৰিলোঁ আপেল কমলা আঙুৰ আৰু কিবা কিবি এইবিলাক ব্লেডিং কৰিব লাগে আৰু পেকিং কৰিব লাগে তাৰপৰা 3rd টাইম ইয়াতে আহি গ'লোঁ আৰু লগ পালোঁ চালোঁ তাতো একেই তাতো 12 ঘণ্টা তাত 8 ঘণ্টা আছিল হ'লেও পইচা কম ৰুম নিজে ল'ব লাগে ইয়াত চালোঁ 12 ঘণ্টা আৰু পইচাটোও ভাল আৰু ৰুমো ফ্ৰী চ' ইয়ালৈকে আহি গ'লোঁ খানাটো নিজৰ পচাই আৰু কেইবাজনো তাকো মিলাম চলি আছে ধুনীয়াকৈ এতিয়া জীৱন কষ্টটো হ'বই কষ্ট চব যিকোনো কামতে কষ্ট আছে কৰিবই লাগিব তাৰ মাজতে ভাবিলোঁ আকৌ চেনেলটো আৰম্ভ কৰোঁ কামো কৰি আছোঁ লগতে কিবা এটা ভিডিঅ' বনাই যাওঁ আপোনালোকে যদি মৰম দিয়ে আৰু বনাবলৈ চেষ্টা কৰোঁ ভাত হৈ গ'ল মানে ধোৱা চাউল ধোৱা হৈ গ'ল এতিয়া ভাতটো বহাই দিম কৰি দিছোঁ তাতে 2টা বিলাহী দি দিম বইল কৰিম আৰু তেল মাৰি আৰু ভাজি চোৱা যাওক কি হ'ল বুটো তিতাই থোৱা আছে কেইটামান বনাব পাৰোঁ বৰ্তমান দাইল তিতাই চব্জিও আছে ডিম আছে বিলাহী আছে আলু আছে আৰু কি আছে বাৰু চব্জি বিশেষ চব্জি তেনেকুৱা নাই চয়াবিন আছে আলু চয়াবিন ধুনীয়াকৈ চলে আমাৰ বেছি চব্জিতকৈ চব্জি খাব মন গ'লে কি আৰু আনিব লাগিব এতিয়া হ'ল দেখিছে ফ্ল'ৰটো কেনেকৈ লেতেৰা কৰি লৈছে এতিয়া এইবিলাকো চাফ কৰিব লাগিব অলপ মই বাকী দেখা যাওক কাপোৰটোও ধুব আছে বহুত কাম আছে আজি দিনটোত এইটো দেখাই আছোঁ এইটো ওচৰতে এটা মন্দিৰ আছে চাওক না কি সুন্দৰ ৰুমৰ ওচৰতে এইটো মন্দিৰ বহুত ডাঙৰ মন্দিৰ আৰু পাছফালেও আছে মন্দিৰে আছে ইয়াতে অকল ভাত হৈয়ে গৈছে নমাব পাৰি এতিয়া আৰু দাইল বহাই দিম তাৰপৰা এইটো ৰাতিৰ চব্জি এইটো ধুব লাগিব এতিয়া বাকী দেখা যাওক কি আছে চব্জি বনাব ইয়াত বিন আছে আৰু আছে তাতো ইয়াত কোনোবাই বুট তিয়াই থৈ গৈছে কোনজনে এতিয়া বাকী বনাব লাগে আৰু হয়তো চাগে পানী নাই কেনত পানী উদং পানী আনিব লাগিব আকৌ বাকী দেখা যাওক জীৱনত আমি ইমানেই বস্তু পাওঁ নতুন বা ইমানেই শিকিবলৈ পাওঁ বস্তুৱে হওক বা মানুহেই হওক কিন্তু আমি নোপোৱাখিনি বা পুৰণাখিনিক লৈহে দুখ কৰি থাকোঁ সেইটোৱে জীৱন